हेलो एवरीवन मोर चेनेलर अन्यटी भिडिओলৈ সকলোকে স্বাগতম জনালো আৰু বৰ্তমান হৈছে গৰমৰ বতৰ আৰু আমৰ আচাৰ বনোৱা বতৰ এয়া আম কেইটা কিনি আনিলো বজাৰৰ পৰা কিনি আনাৰ পিছত যেটো আচাৰ কৰিম ভালকৈ ধুই লৈছো আৰু আম কেইটা অলপমান বেছি পুৰত হৈছে তাৰ মানে বেৰিটো পুৰত হৈছে সেইকাৰণে বহুত টান হৈ গৈছে ভিতৰৰ পৰা এয়া চাওকচোন মই বেৰি যোনটো থাকে ভিতৰত বীজটো ওলাব পৰা নাই সাইডৰ পৰা এনেকৈ কাটি দিছো আৰু আমকেটা বহুতে টেঙা হয় আপোনালোকে বাৰু কেনেকৈনো আমৰ আচাৰ কৰে আজি মানে মই কেনেকৈ কৰো দেখুৱাম আপোনালোকক এনেকৈ কৰিলে নিমখত ভিজাই থব লাগে 3 দিন নহলে হৈ যায় 2 দিন মান থলেও হৈ যায় তাৰ পিছত নিমখৰ পৰা ওলাই ভালদৰে পানীত ধুই আৰু তেল মছলা দি গৰম তেলত দি আচাৰ কমপ্লিট হৈ যায় এয়া চাওকচোন মই কেনেকৈ বেৰিটো ওলাব যত্ন কৰিছো যেহেতু বহুত টান হয় হাতেদি ওলোৱা নাযায় এনেকৈ মই এটা কাঠৰ টুকুৰা থেতলাই লৈছো লোৱাৰ পিছত এনেকৈ বেৰিটো ওলাই লৈছো আৰু এই চাল টুকুৰা আচাৰখিনি খাই বহুতে ভাল লাগা হয় আৰু বহুত টেষ্টি হয় কিন্তু ইয়া হৈ গল তাৰ পিছত এইখিনি কাটা হোৱাৰ পিছত এতিয়া নিমখত ভিজাম অলপমান শুকাই ললো ইফালে যেটো দিনত সময় নহল সেইকাৰণে ৰাতিয়ে ভিডিওটো দেখালো আৰু মানে ৰাতিয়ে আমখিনি নিমখত ভিজাই থব আহিছো এটা বয়াম লৈছো বয়ামটো ভালকৈ আগতে ধুইছো লৈ শুকাই মেলি লৈছো তাৰ পিছত আমখিনি ভৰাই থৈছো আৰু অলপমান ভৰোৱাৰ পিছত ইয়াৰ ওপৰত নিমখ দিম ইয়া চাওক নিমখ নিজৰ ইচ্ছামতে দিব আপোনালোকে জানাই নিমখখিনি দিয়া হোৱাৰ পিছত অলপ লৰচৰ কৰি দিছো যাতে নিমখখিনি তললৈ যায় যেটা আমখিনি বহুত বেছি হৈ আছে কিন্তু যিমানখিনি দেখা পাইছে সিমানখিনি আম নাথাকে এই পমি গুচি যাব তাৰ পিছত তেলত দিলে আৰু গৰম হৈ যাব এয়া এনেকৈ দিব ধুনীয়াকৈ হৈ যাব আৰু এনেকৈ 2 দিন মান থৈ দিম এয়া মই গটিখিনি ভৰাই ললো নিমখ চিমক দি এতিয়া মই 2 দিনৰ কাৰণে ইয়া ষ্টৰ কৰি ৰাখিম আৰু 2 দিন হোৱাৰ পিছতে নিমখৰ পানীখিনি ধুই দিম ধুই দিয়াৰ পিছত ধুনীয়াকৈ অলপ টাইমৰ বাবে শুকোৱাৰ পিছত ধুনীয়াকৈ তেলত ভাজি আচাৰ কমপ্লিট হৈ যাব এয়া চাওক আচাৰখিনি হৈ গল তো মই এইখিনি ভাজাখিনি দেখুৱা নাই যেহেতু এইখিনি সবে জানে ইয়াত সব গুটি বা জলকীয়া বেহৰ আৰু কিছুমান বস্তু দিব পাৰি তো যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট কৰিব আজিলৈ বাই বাই